আজি মই আপোনাক দেখাবলৈ গৈ আছোঁ কম সময়ৰ ভিতৰত ৰুটি বনাবলৈ। আপুনি লাডু কৰি ল'ব, আটাখিনি সানি ল'ব, তাৰপিছত বেলি ল'ব, একেলগতে কেইখনমান বেলি ল'ব, তেতিয়া সহজ হয়, গেছটো বেছি নজ্বলে, মানে ইন্ধন বচোৱাৰ সহজ তৰিকা। এতিয়া আপুনি কৰি লৈ পেলাই টাৱাখন অকণমান গৰম কৰি ল'ব, তাৰপিছত টাৱাত দি দিব। যেতিয়া অকণমান গৰম হ'ব, দুবাৰমান লুটিয়াই দিব ৰুটিখন। দি উঠি ইখন ৰুটি হাতত লৈ ল'ব। তাৰপিছত আপুনি অকণমান ফুট হৈছে, ৰুটিখন গৰম হৈছে, তাৰপিছত আপুনি এইখন উঠাই পেলাই ইখন দি দিব, দি উঠি ডাইৰেক্ট জুইত দি দিব। দেখিছেনে, তন্দুৰী ৰুটিৰ নিচিনা ফুলি গৈছে। এই দুবাৰমান লুটিয়াই দিব জুইত, বেছি সময় নালাগে, 1 মিনিটো নালাগে, হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে ৰুটিখন, একদম কোমল হৈ যায়। এনেকৈ ৰুটি বনাব, গেছটো কম খৰচতে হয়। যেতিয়া আমি টাৱাত দি পেলাই হেঁচি থাকিলে, মানে সেকি থাকিলে, গৰম কৰি থাকিলে বহুত দেৰি লাগে। অকণমান টাৱাখন গৰম হ'বলৈ দিব, তাৰপিছত এয়া ফুট হৈ গৈছে, অকণমান ওপৰত গৰম হৈ গৈছে, বেছি জ্বলাব নাই, এতিয়া জুইত দি দিয়ক আকৌ, একদম পটককৈ ফুলি আহিব। চাওক কি ধুনীয়াকৈ, একদম টাইম নালাগে। আপোনাক মই যিখিনি দেখাই আছোঁ ইমান সময়ৰ ভিতৰতে হৈ যায়, মানে 1 মিনিটো নালাগে ৰুটিখন হওঁতে। ৰুটিখন খাই খুব ভাল লাগে, তন্দুৰী ৰুটিৰ নিচিনা লাগে, কোমল হৈ যায়। দেখিলে নহয়, হৈ গ'ল। এতিয়া বনাই থোৱা ঘুগুনিখিনি ল'ব, আচাৰ অলপ ল'ব, ৰাতিপুৱা নাস্তাটো হৈ যায় আৰু ধুনীয়াকৈ কম সময়ৰ ভিতৰতে। আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে। মানে কি আৰু এইটো বস্তুটোত সময় বেছি নালাগে আৰু খাবলৈও ভাল হয়। মানে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবচোন।